জনাইছো সকলো আমি একেবাৰে একেখন অসমৰে একেটা পৰিয়ালৰে বুলি আমি ভাবিছো একেবাৰে ঘৰুৱাকৈ সুধিছো কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি ভালে বুলি ক'ব পাৰি ওচৰতে ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে ভাল লাগিছে তেখেতসকলক ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা ইমান কষ্ট কৰি যে আজি এই অনুষ্ঠানটি এইখিনি অৱস্থা পাইছেহি সেইবাবে তেখেতসকলক বহুত বহুত ধন্যবাদ পিঠা পনা বনাইছেনে পিঠা পনা সঁচা কথা ক'বলৈ গ'লে মই বনোৱা নাই কাৰণ ঘৰত দেউতাৰ অসুখ গতিকে মই বনাবলৈ সময়ে পোৱা নাই আৰু ভাইটি এজনো মেডিকেলত এডমিট হৈ আছে গতিকে সঁচা কথাটো কৈ দিছোঁ আৰু পিঠা পনা মই বনোৱা নাই এবাৰ আৰু কোনো কথা নাই পিঠা পনা নবনালে আচলতে আমাৰ অসমীয়াসকলৰ এটাই ভাল কোনোবাই নবনালে আমাৰ কাষৰ ঘৰে কিন্তু দিয়েহি হয়নে দুটামান দিয়েহি গতিকে আমাৰ সেই হয় দিবহি যিহেতু বিহুলেও আৰু দুদিন বাকী গতিকে দিবহি নিশ্চয় দিবহি আৰু এইফালে আমাৰ অলপমান আগবাঢ়ি যাব বিচাৰিছো ভাল ভাল আইতাই বিহু কেনেকুৱা মানে বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে ভাল চলিছে আৰু আইতাক মই এটা কথা সুধিব বিচাৰিছো যিহেতু আমি তেখেতক আজি এই শীতৰ কুঁৱলী ফালি তেখেত আহিছে আমাৰ মাজত উপস্থিত হৈছে গতিকে আইতাক দেখি সঁচাকৈ খুব ভাল লাগিছে আইতাক এটা কথা ক'ব বিচাৰিছো সুধিব বিচাৰিছো আইতা আমি এতিয়া দেখিবলৈ পাওঁ আগৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত আমি যথেষ্ট পাৰ্থক্য দেখিবলৈ পাওঁ আচলতে আজিৰ বিহুৰ আপুনি কি ক'ব মানে কি সাল সলনি হৈছে
মানে কেনেকুৱা ধৰণৰ আজিকালি যিহেতু সকলো ব্যস্ত, আমি কেৱল ডাঙৰ বুলিয়ে নহয়, আমাৰ কণ কণ মইনাসকলো যথেষ্ট ব্যস্ত। গতিকে এই ব্যস্ততাৰ মাজত আচলতে কোনোবাখিনিত আমি আমাৰ পৰম্পৰাবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপমান পিছ পৰি গৈছোঁ। আজিকালি ভেলাঘৰত আমাৰ থাকিবলৈ মানুহ নোহোৱা হয়, মেজি এটা বনাবলৈ মানুহ নোহোৱা হয়। যদিওবা আজি আমি সকলোকে পাইছোঁ, আমি আজি ভেলাঘৰো পাইছোঁ, মেজিও পাইছোঁ, আমাৰ সেয়া সৌভাগ্য। কি ক'ব আইতা? হয়, আপুনি আগতে বাৰু কেনেকুৱা আছিলে? আগতে আপোনালোকৰ দিনতে মানে কেনেকুৱা ধৰণৰ, আপুনি যেতিয়া জীয়ৰী আছিলে বা সৰু আছিলে তেতিয়া আপোনাৰ কেনেকুৱা আছিলে আপোনালোকৰ বিহুৰ প্ৰস্তুতিবিলাক? ভালেই আছিলে। তুমি বাৰু আমাৰ বৰ্তাই বিলাতৰ সূতা আনি দিয়ে নাই বাৰু? কি কৈছে? বিলাতৰ সূতা আনি দিয়ে। কাৰ্চিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ তেখেতে আজি আমাক গীতকেইটি উপহাৰ দিলে। কাৰ্চিৰ সংগীত চৰ্চা এইদৰে অব্যাহত থাকক, তেখেতে অনাগত দিনত সুনাম অৰ্জন কৰক, তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে আমাৰ বৰমাই এগৰাকী আছিল, খুব ধুনীয়া। যদি জাতি বচাবলৈ অসম নামৰ মাজনীক বচাবলৈ গুমনামী কৰিবলগীয়া হয়, অসমীয়া প্ৰত্যেকজন মানুহ এদিন নহয় এদিন গুণ্ডা হ'ব লাগিব লাগিব লাগিব। যুদ্ধকাল, যুদ্ধ আমাৰ, আমি কাৰোবাৰ মাটিত যোৱা নাই, আমাৰ মাটিত আহিছে মানুহ। আজি যদি কাইলৈ কোনোবাই আমাৰ মাটিবোৰ দখল কৰে, বহিৰাগত মানুহবোৰ ক'ত পলাব? ইউপি পলাব, বিহাৰ পলাব, ৰাজস্থান পলাব, আমি ক'ত যাম? আমিতো ইয়াতে থাকিব লাগিব, আমিতো ইয়াত থাকিব লাগিব। এই যুঁজখন কাৰ যুঁজ? এই ভেলাঘৰটো বচোৱাৰ যুঁজ, আমাৰ মৈদাম বচোৱাৰ যুঁজ, আমাৰ হেংদাং বচোৱাৰ যুঁজ, আমাৰ ঢোল আৰু পেঁপা বচোৱাৰ যুঁজ। হ'ব পাৰো আমি দুখীয়া, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা অসমীয়া জাতিৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। জাতীয়তাবাদ এনেকে চলিব। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা সৰকুমাৰ গগৈ ডাঙৰীয়া, কেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব, তেখেতক আমি এখনি চেলেঙেৰে আমাৰ মৰম যাচিব বিচাৰিছোঁ। সমন্বয় জনাব শশাংক শইকীয়া, টিংৰা আঞ্চলিকৰ মুখ্য শিক্ষা সচিব। ইয়াৰ পাছতে উপস্থিত থকা শ্ৰদ্ধা অংকুৰ গগৈদেৱক আমি সমন্বয় জনাব বিচাৰিছোঁ, কেন্দ্ৰীয় যুটীয়া ক্ৰীড়া সচিব বিলাসী সেনা। সমন্বয় জনাব পল্লৱ গগৈ, টিংৰা আঞ্চলিকৰ যুটীয়া তথ্য আৰু প্ৰচাৰ সচিব। এতিয়া আমি সমন্বয় জনাব বিচাৰিছোঁ ৰাজা কলিতা ডাঙৰীয়া, কেন্দ্ৰীয় যুটীয়া প্ৰশাসনিক সচিব, আৰু সমন্বয় জনাব সুমনজ্যোতি শইকীয়া, টিংৰা আঞ্চলিকৰ মুখ্য সাংস্কৃতিক সচিব। মাজত বিভিন্ন ধৰণৰ অপশক্তিয়ে গ্ৰাস কৰি তুলিছে। আজি ভাষাৰ সংকট আহিছে, অবৈধ বিদেশী
চিলিকাই হৈ জানৈ মনৰে খৰক হৈ জানৈ তুমি মোৰ মেনকা হৈ যাম পুৰণিতে হৈ যাম তুমি থাকা হৈ যাম বসুনত হৈ যাম আমাৰ দেখা হৈ যাম হৈ যাম তুমি খালি পুবানা মনে কল্পনা চিন্তা পুবানা তুমি মনে কল্পনা শুধু কি খুবানা তুমি মনে কল্পনা কাগজ কাগজ কৰি